নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে চাই আছে। আৰু আজি মই আছোঁ বৰ্তমান গুৱাহাটীত, আৰু আজি আমি এখন যাম বেলেগ ৰাজ্যত মানে কি আপোনাৰ আমাৰ গুৱাহাটীৰ আশে পাশে থকা মেঘালয়া, মানে তাত এখন ইউনিভাৰ্চিটি আছে USTM বুলি, ইউনিভাৰ্চিটি অফ চায়েন্স এণ্ড টেকন'লজি মেঘালয়া। আজি তাত যাম, তাত যাই সম্পূৰ্ণ পৰিৱেশটো দেখাম। তাত এটা কিবা ইভেণ্ট আছে, আমি দুজন যাম আৰু এজন যাব জ্যোতি নিয়ালিত, সুফিয়ান ভাই, মোৰ আগৰ ভিডিঅ'ত আপোনালোকে দেখছে। তো এনেকৈ আমি যাম, যাই আপোনাৰ আৰু তাত আজি মেইন ইম্পৰ্টেণ্ট কথাটো হ'ল যে আজি তাত ৰাজ্যপাল আহিব। তো বহুতখিনি কথা শিকিব পাৰিব, জানিব পাৰিব। বলক এতিয়া আমি দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। গাইছ, মই ৰুমৰ পৰা ওলাই আহিলোঁ। ৰুমৰ পৰা ওলাই আহি মই ইয়াত নাৰিকল বস্তিত আপোনাৰ বাছত উঠিম। তেনেকৈ বাছত উঠি আমি যাম। তো মই আপোনালোকক এটা কথা কওঁ, আপোনালোকে যে পঢ়ি আছে বা এনে ধৰ মানে বেচেলৰ বা কিবা এনেকুৱা মানে ইনকাম ধৰ ইমান এটা নাই, তো তেনেকুৱা ষ্টেজত আপোনালোকে যিমান পাৰে সিমান মানে কি পাব্লিক যোনটো মানে আপোনাৰ ট্ৰেভেলিং আছে, বাছ হওক, টেক্সি হওক, এনেকুৱা ধৰণৰ বা ট্ৰেইন হওক, এনেকুৱা ধৰণৰ বস্তুত মানে কি আপোনালোকে ট্ৰেভেল কৰিব চাওক। কাৰণ কিয় আপোনালোকৰ সেইটো কৰিলে আপোনালোকৰ ফাৰ্ষ্ট কথা বহুতকেইটা মানে প্ৰফিট আছে, অলপ পইচা আপোনালোকৰ কমতে হ'ল। ছেকেণ্ড কথা হৈছে আপোনালোকৰ নেটৱৰ্ক বনিব। নেটৱৰ্ক মানে কি আপোনালোকে চিনাকি হ'ব, বেলেগ মানুহ লগ পাব, কথা ক'ব, জানিব, নলেজো বাঢ়িব। তো তেনেকুৱা কথা বহুত বেছি ভাল হয় এইটো। তো আপোনালোকে এইটো ফ'ল' কৰিব পাৰে। ইয়াত মই উঠোঁ এতিয়া। তো গাইজ, সুফি ভাই আৰু মই আহি পাই গ'লোঁ ফাইনেলি USTM, ইউনিভাৰ্চিটি অফ চায়েন্স এণ্ড টেকন'লজি মেঘালয়া। আৰু মোৰ পাছত দেখি আছে এইখন ইউনিভাৰ্চিটিৰ গেট। তো বহুত বেছি ভাল লাগে। সুফি ভাই, মানে মেইন আজি ইয়াতে আছে কি কেছটো অলপ কৈ দিয়া, মানে প্ৰগ্ৰেমটো খালি সিহঁতৰ পাছত হৈছে ষ্টুডেণ্টকেইটা এলুমিনি মিট হৈছিলে। এলুমিনি মিট সেইখনক মানে এটা এৱাৰ্ড হিচাপত দিব আৰু মেঘালয়ৰ ৰাজ্যখন আহি আছে। আৰু গাইজ, আমি বৰ্তমান এতিয়া অডিটৰিয়ামৰ সন্মুখত আছোঁ। আৰু এইটো মানে হৈছে আপোনাৰ নৰ্থ ইষ্টৰ সকলোতকৈ মানে কি ডাঙৰ অডিটৰিয়াম হয়। তো বম লাগিছে না। তো গাইজ, আমি ইপিনৰ পৰা আহিলোঁ আৰু এতিয়া মোৰ লগত আছে আমাৰ হিমাংশু ভাই। তো ক'ত ঘৰ আছিল তোমাৰ, এবাৰ জনাই দিয়া। মোৰ মৰিগাঁও হয়, আৰু বৰ্তমান আজি USTMত এটা ভাল পৰিৱেশ এটা হেৰি হৈছে। আৰু USTMৰ মানে শিক্ষাৰ যোনটো মানদণ্ড এইটো বহুত ওপৰত হয়, আৰু চাব লগা বহুতখিনি আছে। USTMত শিকিব লগা বহুতখিনি আছে। আৰু ইয়াত এটা প্ৰগ্ৰেম আছে, প্ৰগ্ৰেমটো আমি খতম কৰিলোঁ, তথাপিতো চলি আছে। আৰু আপোনালোকে ইমান প্ৰগ্ৰেম চাই আৰু ভাল নাপায়, বৰিং খাব। সেইকাৰণে অলপ মই আপোনালোকক পৰিৱেশটো দেখাব লৈ আহিছোঁ। তো এইপিনে আপোনালোকক মই দেখাই আছোঁ, ময়ে আহি পোৱা নাই। ওখ আছে না, গোটেইটো মানে পাহাৰতেই বনাইছে। এইটো আৰু ফৰেন টাইপৰ এটা কলেজ, ফৰেন টাইপৰ। কিন্তু আৰু ইয়াত পঢ়িব লাগিলে আপোনাৰ মালটো লাগিব দিয়কচোন, এইটো মেইন অলপ বেছিয়ে লাগিব। আৰু গাইজ, ইয়াত আপোনাৰ ডিপাৰ্টমেণ্টবিলাক আছে। এইটো মানে যি ব্লকৰ আপোনাৰ ডিপাৰ্টমেণ্ট আছে, ইংলিছ, এডুকেশ্যন এইবিলাক গোটেইখিনি আছে। তো এনেকৈ বহুত মানে সুন্দৰ এটা পৰিৱেশ। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু ইয়াতে মই আপোনালোকৰ লাষ্টত কেতিয়াবা বাইক লগাই আছোঁ। আপোনালোকৰ মানে আমাৰ ইয়াৰে যোনজন আমাৰ ফাউণ্ডাৰ বা চেঞ্চেলৰ হয়, তেখেতে ইয়াত কিছুমান কথা কৈছে, সেইখিনি মই আপোনালোকৰ লাষ্টত লগাই দি আছোঁ, চাই থ'ব। এইটো কি ধুনীয়াকৈ এটা ঘড়ী বনাই, এইটো সঁচা ঘড়ী নেকি? ঘূৰে নেকি? হয় সঁচা। কেইটা বজিল? হয়, এতিয়া পূৰা মিলিছে না টাইমটো। হয়, এটা পূৰা 35, এইটোতো মোটামুটি 40-35 অৰিজিনেলে। এইখন গোটেইকেইখন মানে কি আপোনাৰ মানে পাহাৰৰ ওপৰতে, সেইখন অলপ বুলিব লাগিলে ভাগৰ ধৰি যায়। কি আছে, মিডিয়া চেণ্টাৰ, ভিডিঅ' এডিটিং ডিভিজনটো, এইবিলাক মানে চব আছে। এতিয়া নোহোৱা বস্তু নাই। নটো প্লাষ্টিকগিলাখন মানে ভাল বস্তু এটা লিখি থৈছে। গাৰ্লছ হোষ্টেল আছে, এইফালে নেজং দিয়ক। গাৰ্লছ হোষ্টেল গেলি হয়, মাইৰ চেৰ খাই যাম না কি কয়? মাইৰ খাই পেলাই আৰু উলিয়াই দিলা আমাকে। তো গাইজ, এতিয়া এখন পাৰ্ক আছে, চাওক এইখন কি লিখা আছে, হাৰ্বেল গাৰ্ডেন। মজা লাগে না পাৰ্কখন, ফুল চুল আছে। এতিয়া কি ৰিভাৰটো কিবা বনাই দিছে নেকি? চাওক, মেঘালয়ৰ আৰ্মি কিবা মেঘালয়ত থকা হেন লাগাই নেকি? এতিয়া যদি ভুল কাম কৰোঁ ডাইৰেক্ট এৰে জেলত নহয়, মেঘালয়ৰ জেলত যাব লাগিব। পাৰ্কিং চাওক, মজা লাগছে। আৰু গাইজ, একবাৰ আপোনালোকে পৰিৱেশটো চাওকচোন, বাপৰে কি বনাইছে এইখন। একদম মানে ইয়াৰ ভিতৰত থৰকিলে আপোনালোকৰ মানে ক'ৰবাত ফৰেইনত থকা যেন লাগিব। কি পতকা উৰাইছে, কি মানে। আৰু মানে মেইন কথাটো আপোনালোকে চাগে মোৰ আজি অলপ এনাৰ্জিটো মানে কম পাইছে। কাৰণ কিয়, মোৰ মানে ইয়ালৈকে মানে আহোঁতে মোৰ মানে ভাগত ধৰি গৈছে। আৰু ইয়াত যি খোজকাঢ়ি আছোঁ,
বাপৰে মোৰ মানে সঁচা সেইকাৰণে মানে মই মানে ভ্লগিং কৰিব পৰা মানে এইটো নাইয়ে। তো তথাপিতো মই আপোনালোকক দেখাই আছোঁ কাৰণ আপোনালোকে মোৰ কাৰণে ৰখি থাকে ভিডিঅ'ৰ কাৰণে, তো সেইকাৰণে তো ভিডিঅ'টো মোৰ চাই থাকিব। আৰু গাইছ আপোনালোকে এটা বস্তু চাওক, ইয়াত কি ধুনীয়াকৈ মানে হাতেৰে চাগে এইখিনি কৰিছে না, হাতেৰে কৰা যেনে পায়, কি ধুনীয়াকৈ আৰ্ট কৰিছে। এইটো মানে পথাৰত ভুই ৰুই আছে ককা আইতা, আৰু আপোনাৰ এইপিনত দেখি ফুলৰ লগতে এইটো মানে আপোনাৰ সৌন্দৰ্য এটা প্ৰাকৃতিক দৃশ্য। তো ইয়াতে গৰু মানে গাঁৱলীয়া এটা দৃশ্য এটা দেখাইছে। তো ইয়াতো আপোনালোকৰ আমাৰ এইটো বস্তু একচুৱেলি বহুতে জানে কি চিনি নাপায়, এইটো বস্তু দিয়াৰ কাৰণে মোৰ মানে বহুত ভাল লাগিছে। উৰল বুলি কয় এইটো, আৰু এইটো হৈছে আপোনাৰ ঢেঁকী। আৰু আজিকালি ইউনিভাৰ্চিটিত কি বাহিৰৰ পৰা আহিব মানে বহুত জেগাৰ পৰা আহিব ইয়াত মানুহ, তো বাহিৰৰ মানুহেও আমাৰ সংস্কৃতিৰ বিষয়ে জানিব, অসমৰ বিষয়ে জানিব, ঢেঁকী কি এইবিলাক জানিব পাৰিব। আৰু ইয়াতে আছে আপোনাৰ চাপ'জ কিবা ভূটানৰ নেকি, ভূটানৰ হ'ব পাৰে। তো এনেকুৱা ধৰণৰ এটা ভাল লাগিছে মানে দৃশ্য। আৰু ইয়াত আছে আমাৰ অসমৰ মেইন বস্তু চাহপাত। তো চাহপাত তুলি থকা দেখাইছে, বহুত বস্তু মানে ভাল লাগিছে আহি থকা। আৰু মোক ভিডিঅ' কৰি আছে আমাৰ হিমাংশু ভাই, থেংক ইউ ভাই। মই বাৰু আপোনালোকক ওপৰৰ পৰা একবাৰ পৰিৱেশটো দেখাই দি আছোঁ, চাওক কি মজা লাগছে না। আই লাভ USTM। আৰু গাইছে ইয়াত আছে আই লাভ USTM বুলি লেখাটো, কি সুন্দৰ এটা মানে পৰিৱেশ না। ইয়াতে থাকিব ইচ্ছা গৈছে কিন্তু ৰ'দটোহে অলপ বেছি। আজি তাকো মই ক'লা চলা পিন্ধি আছোঁ, মানে ৰ'দ মানে কেনেকুৱা লাগছে। তথাপিতো আপোনালোকক মই কষ্ট কৰি দেখাই আছোঁ। চেনেলটো ছাবস্ক্ৰাইব বটনটো দবাই দিয়ক, ইয়াত আহি আছে ছাবস্ক্ৰাইব কৰক। আৰু এইটো চাওক আপোনালোকে কি আছে, A গ্ৰেড, মানে নাকৰ পৰা A গ্ৰেড দিছে, ইয়াতে লিখা আছে। তো এইটো বহুত ডাঙৰ কথা। আৰু এইটো মানে লিখা আছে তাত মানে 200ৰ ভিতৰত মানে অল ইণ্ডিয়া ৰেংক 151 না কি এইখন ইউনিভাৰ্চিটিৰ। তো বহুত বেছি ভাল কথা। ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ অফ ইণ্ডিয়া, তেখেতৰ ইয়াত এনেকৈ প্ৰতিমূৰ্তি বনাই থৈ দিছে, মৌলানা আবুল কালাম আজাদ। আৰু গাইছ ইয়াত মানে আপোনাৰ যি ষ্টুডেণ্টে মানে বুলিব নোৱাৰে বা টিচাৰ্ছখিনি এনেকৈ যায়। আৰু গাইজ এইখন হৈছে আপোনাৰ কেণ্টিন, সেইটো মানে বহি কিতাপ লগাও দোকান আছে, খোৱা লোৱাও এখন হৈছে কেণ্টিন, তাত বহি বহি খাব পাৰে। আমিও খালোঁ অলপ আগতে, ইয়াৰে ইউনিভাৰ্চিটিৰ পৰাই আমাক খোৱালে। এইটো পাঞ্জাৱ নেশ্যনেল বেংকৰ, এইটো হৈছে ATM, বহুত কিবা কিবি আছে। আৰু গাইজ এতিয়া আমি যাম চেণ্ট্ৰেল অডিটৰিয়াম। এইটো মানে আপোনাৰ নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ মানে কি ডাঙৰ অডিটৰিয়াম। গুগলত যদি মাৰে মানে বিগেষ্ট অডিটৰিয়াম আপোনালোকৰ নৰ্থ ইষ্টৰ ভিতৰত, এইটো ডাঙৰ মানে চেণ্ট্ৰেল অডিটৰিয়াম আহি যাব, ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়াৰ। আৰু ইয়াত এতিয়া আছে আমাৰ গভৰ্ণৰ আহিব, বহুত জেগাৰ পৰা কোনোবা তেজপুৰ ইউনিভাৰ্চিটি VC আহিব, আৰু বহুত কিবা কিবি আহিব মানুহ। কাৰণ আজি হৈছে ইয়াৰ পৰা মানে যিখিনি ষ্টুডেণ্ট মানে কি পাছ আউট হৈছে, মানে আগৰ ষ্টুডেণ্ট ষ্টুডেণ্ট সিহঁতক যে সম্বৰ্ধনা দিব। বলক এতিয়া আমি ইয়াতে দেৰি নকৰোঁ, আমি অডিটৰিয়াম হলৰ ভিতৰত যাওঁ। ভিতৰত গৈ আমিও মানে কি মোৰ লগতো যে এজন যে আছিল সুফিয়ান, সি কিবা মিডিয়াৰ কামত আহিছিল, তো মই সিয়াৰ লগতে আহিছোঁ। সিও ইয়াতে কিবা বাইট চাইট লৈ আছে বৰ্তমান। তো ময়ো যাওঁ, গৈ আমি গোটেইখিনি তাৰেও আমি অলপ চলপ দৃশ্য দেখাই আমি ভিডিঅ'টো শেষ কৰি আছোঁ। গতিকে বলক আমি এতিয়া অডিটৰিয়াম হলৰ ভিতৰত যাওঁ। তো গাইজ আমি আছোঁ বৰ্তমান এটা USTMৰ অডিটৰিয়াম হলৰ ভিতৰত। তো চাওক কি বম ডাঙৰ অডিটৰিয়াম, অলপ পিছতে ইয়াত মানে আমাৰ প্ৰগ্ৰেমটো ষ্টাৰ্ট হ'ব। আৰু আমি মানে মেইনলি মিডিয়াৰ কামত আহিছিল, সুফিয়ান ভাই আৰু মই। কিন্তু মই যিহেতু ভ্লগ বনাওঁ, তো ইয়াতে এটা মই গোটেই পৰিৱেশখিনি অভাৰঅল আপোনালোকক দেখাই দি আছোঁ। আৰু ইয়াত বহি আছে আমাৰ সুফিয়ান ভাই। ছাৰ বহিব পাৰিমনে? পাৰ্মিশ্যনটো লৈ লৈছোঁ। OBS লগাই থোৱা আছে বম। আৰু গাইজ এটা যাদু চাব, মানুহ নাই নাই নাই, মানুহে মানুহ। আৰু গাইজ ফাইনেলি মেঘালয়ৰ গভৰ্ণৰ, এডুকেশ্যন মিনিষ্টাৰ চব আহিল, যাক যাক মাতিছিল সকলোখিনি আহিল। আৰু ইয়াৰে পিছত আমাৰ এটা নেশ্যনেল এন্থেম গাব। जनगण मन अधिनायक जय हे भारत भाग्य विधाता। जाब सिंध गुजरात मराठा द्राविड उत्कल गंगा। विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तव शुभ नामे जागे, तव शुभ आशीष मांगे। गाहे तव जय गाथा, जनगण मंगल दायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे।
আৰু গাইছ এনেকৈ মেঘালয়ৰ ৰাজ্যপালে সকলোকে সম্বৰ্ধনা দিলে মোটামুটি 1305জন ষ্টুডেণ্টক এনেকৈ সম্বৰ্ধনা দিলে মেঘালয়ৰ ৰাজ্যপালৰ লগতে বিভিন্ন কলেজৰ আপোনাৰ ভাইচ প্ৰিন্সিপাল তেনেকৈ মিলি মুঠতে সকলোকে সম্বৰ্ধনা দিলে আৰু আমি এতিয়া ইয়াৰ পৰা ওলাওঁ ERD ফাউণ্ডেশ্যনৰ কাৰণে আমি এটা কম্পিউটাৰ 4টা ষ্টুডেণ্ট দি জাৰ্ণি কৰা মানুহ গুৱাহাটী ভাড়াঘৰত আপোনালোকে চবেই জানে আৰু USTMৰ জাৰ্ণিটো 6টা ষ্টুডেণ্টৰ বায়'টেকনলজি ষ্টুডেণ্ট লৈ জাৰ্ণি কৰা আজি ইটছ এ বিগ ফেমিলি ডাঙৰ পৰিয়াল আমাৰ 5,500 ষ্টুডেণ্ট বৰ্তমানে হাজাৰৰ ওপৰত ষ্টুডেণ্টে ফ্ৰী কৰি আছে আৰু এণ্টে নৰ্থ ইষ্টৰ কোনো ভিলেজ বাকী নাই কোনো ডিষ্ট্ৰিক্টৰ কোনো কৰ্ণাৰ বাকী নাই য'ৰ পৰা আমাৰ ষ্টুডেণ্ট So we have a very diverse আৰু গাইজ ফাইনেলি আমি এতিয়া ইয়াৰ পৰা ওলালোঁ এইখন হৈছে মেইন গেটখন যাওঁতে আমি এইপিনেৰে গৈছিলোঁ এতিয়া আমি এইপিনেৰে আহি আছোঁ ছাইডৰ ৰাস্তাটোৰে আৰু মই আহিছিলোঁ আজি সুফিয়ান ভাইৰ লগত তো ইয়াতে কিছুমান দিছে আপোনাক এইখন দিছে আমাৰ মিডিয়াৰ লগত অহাৰ কাৰণে গোটেইখিনি বস্তু আৰু ইয়াতে এখন আপোনাৰ প্ৰস্পেক্টাছ দিছে এইখন এখন দিছে গোটেইখিনি লেখা আছে ইয়াত আৰু ইয়াত আজি আপোনাৰ এই যোনটো ইভেণ্ট হৈ গ'ল তাত আপোনাৰ 1305জন ষ্টুডেণ্টক মানে মিলাই আপোনাৰ PhD হোল্ডাৰ তেনেকুৱা আপোনাৰ বিভিন্ন ধৰণৰ ডিগ্ৰী তাৰপিছত মাষ্টাৰ ডিগ্ৰী তেনেকৈ মিলাই আপোনাৰ সম্বৰ্ধনা দিলে এইখন হৈছে মেইন গেটখন তো আমি এতিয়া ওলালোঁ আৰু ইয়াতে আপোনালোকে আহক ইয়াতে যদি পঢ়িব আহক আৰু নপঢ়িলেও এনে হ'লেও চাব আহক গুৱাহাটীৰ ওচৰতে আছে এই জৰাবাদ পাৰ হৈয়ে আহক ফুৰিব আহক ঘূৰি ইয়াৰে এনজয়মেণ্ট লওক আৰু বহুত বেছি ভাল হয় ইউনিভাৰ্চিটিখন বহুত বেছি মোৰো ভাল লাগছে আহি তো সেইটোৱে আৰু দিয়ক আজিৰ কাৰণে এইখিনি আছোঁ ইয়াত আজিৰ কাৰণে বাই